নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভাত খাবলৈ লৈছোঁ। এইফালে আম টেঙা আৰু পঁইতা ভাত। এয়া হৈছে আম টেঙা আৰু এয়া পঁইতা ভাত। আপোনালোকে বাৰু আম টেঙা আৰু পঁইতা ভাত খাইছে নাই? যদি খাইছে কমেণ্ট কৰি জনাবচোন দেই আপোনালোকে। মোৰ আজি আম টেঙা আৰু এই পঁইতা ভাত লওঁতে মোৰ মালৈ বহুত মনত পৰিছে। কেলৈ আগতে মানে আমি যেতিয়া গাভৰু হৈ আছিলোঁ তেতিয়া পথাৰলৈ যাওঁ। পথাৰলৈ গৈ আকৌ স্কুল পঢ়ি আছিলোঁ। তেতিয়া বাৰিষা দিনত এনেকুৱা আম টেঙা পকা দিনত পথাৰলৈ যাব লাগে। পথাৰলৈ গৈ আকৌ পথাৰৰ পৰা আহি ভাত পানী খাই গা পা ধুই ভাত পানী খাই স্কুল যাব লাগে। তেতিয়া আমাৰ মায়ে কি কৰিছিলে, এনেকৈ আম টেঙা আমাৰ ধেৰ আছিলে গছত। তাৰপিছত এই ৰাতিয়ে আৰু ভাত অলপ সৰহকৈ বনাই থৈ দিয়ে, থৈ পেলানি পানী ঢালি থৈ দিয়ে। তাৰপিছত আমি পথাৰৰ পৰা অহাৰ পাছত আৰু এনেকৈ একদম আম টেঙা কেইটামান আৰু পঁইতা ভাতৰ সৈতে একদম দিব আৰু দি আমি একদম লৰালৰিকৈ মানে খাই একেবাৰে স্কুল যাওঁগৈ। তেতিয়া মানে সেই পঁইতা ভাতৰ লগত আম টেঙা খালে মানে দিনটো মানে দেহাটো একদম শীতল পৰি থাকে। সেইটো কাৰণে মানে আজি মোৰ মালৈ ইমানেই মনত পৰিছে, ইমান ধুনীয়াকৈ মানে যতন কৰি থৈ দিয়ে নহয়। বেলেগ ভাজি চাজি আৰু নালাগে আৰু আম টেঙাটো দেখি লোভেই লাগি গৈছে। অকণমান আগতীয়াকৈ খাই লওঁ, ভাতকেইটা নাখাওঁ আগতে। জিভা পানী পৰি আছিলে একদম। কি যে ভাল লাগিছে খাই কেনে। তেতিয়া আকৌ সেই পথাৰলৈ নগ'লেও নহয়, আকৌ পথাৰৰ পৰা আহি স্কুল যাব লাগে, স্কুল ক্ষতিও কৰিব নোৱাৰে। কেতিয়াবা পথাৰৰ পৰা আহি স্কুল যোৱালে মানে একদম মানে ইমান লৰালৰিকৈ দৌৰি দৌৰি স্কুল যাবগৈ লাগে। কেতিয়াবা প্ৰাৰ্থনা কৰি তেতিয়াহে পাওঁগৈ। মাষ্টৰে ইমান গালি দিয়ে, তথাপিতো স্কুলটো পঢ়িয়ে আছিলোঁ, যিমান কষ্ট কৰি হ'লেও পঢ়ি আছিলোঁ। তাৰপিছত আৰু বিয়া বাৰু হ'লোঁ আৰু স্কুল গ'ল আৰু অলপমান পঢ়ি কি পঁইতা ভাতৰ লগত আম টেঙা খোৱা মজাটোৱে বেলেগ।